সামাজিক মাধ্যমত ভাইৰেল পুনৰ এগৰাকী অসমীয়া বোৱাৰী। ওপৰত চুলি, তলত চুলি, মাজতে আছে ক'লা, আঙুলিটো হুমিয়াই দিলে ওলাই পানী। বোৱাৰীগৰাকীৰ ভিডিঅ'বোৰ চালে আপোনাৰো লাজ খং সকলো উঠিব। মতা মানুহৰ জীৱনটো সঁচাকৈ মানিবলগীয়া। ফুটা বহুত থাকে, কিন্তু সদায় ভৰাব লাগে এটা ফুটাতে, নহয়নে? কিমান নিৰ্লজ্জ ভিডিঅ' নিৰ্মাণ কৰিছে অসমৰ এইগৰাকী বোৱাৰীয়ে। সামাজিক মাধ্যমত পুনৰ চৰ্চাৰ বিষয় হৈ পৰিছে এইগৰাকী নীলাজ বোৱাৰী। সামাজিক মাধ্যমত ৰীল বনোৱাৰ নামত নিৰ্মাণ কৰিছে একেবাৰে সস্তীয়া ভিডিঅ'। জনপ্ৰিয়তা অৰ্জন কৰিবলৈ যেন এইগৰাকী বোৱাৰীয়ে একেবাৰে নিম্ন পৰ্যায়লৈ নামিব পাৰে। এনেকুৱা কি বস্তু আছে বাৰু যিটো এই বস্তু সৰু হ'লে বেকা হৈ থাকে আৰু ডাঙৰ হ'লে পোন হৈ যায়? কোনে জানা কমেণ্ট কৰিবা। দেখিলেনে কিমান নিৰ্লজ্জতাৰ চলেৰে লাইক কমেণ্ট পোৱাৰ আশাত এইগৰাকী বোৱাৰীয়ে এনে ভিডিঅ'বোৰ নিৰ্মাণ কৰে। আচলতে এইসকল বোৱাৰীবোৰক টকাৰ ভূতে খেদিছে। যেতিয়াৰ পৰা সামাজিক মাধ্যমত এনেবোৰ ভিডিঅ' নিৰ্মাণ কৰি দুটকামান ইনকম কৰিবলৈ ল'লে তেতিয়াৰ পৰাই এইসকল বোৱাৰীয়ে ভিউচৰ কাৰণে এনেবোৰ ভিডিঅ' নিৰ্মাণ কৰিবলৈ ল'লে। এতিয়া কথা হ'ল, সমাজখনক লেতেৰা কৰা এনে ভিডিঅ' নিৰ্মাতাবোৰক প্ৰশাসনে নাকি লগাব পাৰিবনে, নে পৰৱৰ্তী সময়ত ইয়াতকৈও তলত দেখিবলৈ পোৱা যাব? আপুনিও নিজৰ মন্তব্য আগবঢ়াবলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, DNB ডিজিটেল আছাম।